NRCৰ শুধৰণি অনলাইনত কৰাটো বেছি ভাল, যিহেতু অফলাইনত কৰিলে অপাৰেটৰে আকৌ শুদ্ধ নামখিনি ভুলকৈ লিখিব পাৰে। গতিকে আমি NRCৰ শুধৰণি পৰ্ব অফলাইনৰ পৰিৱৰ্তে অনলাইন কৰাটো বাঞ্ছনীয় বুলি ভাবোঁ। এইখন হৈছে আমাৰ NRCৰ কাৰেকশ্যন ফৰ্ম বা শুধৰণি প্ৰপত্ৰ। এইখন যিসকল মানুহৰ নাম নাইবা তেওঁলোকৰ বয়স, বৈবাহিক স্থিতি, ঠিকানা এইবিলাক ভুল হৈছে, তেওঁলোকৰ সেইখিনি বস্তু কাৰেকশ্যনৰ কাৰণে এইখন প্ৰপত্ৰ দিয়া হ'ব। আৰু এইখন ইতিমধ্যে আপোনালোকৰ NRC সেৱা কেন্দ্ৰবিলাকত উপলব্ধ হৈছেই, আৰু তেওঁলোকে অনলাইনৰ যোগেদিও কাৰেকশ্যন কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ আগতে কিছুমান নিয়মাৱলী দিয়া আছে, সেইখন আমাৰ ছাইড বিত আপোনালোকে চাব পাৰিব। সেই নিয়মাৱলী ইয়াতে দিয়া আছে যে শুধৰণি প্ৰপত্ৰৰ পূৰণৰ নিয়মাৱলী। প্ৰথমতে আপোনালোকে এটা থৰলি এইখন চেক কৰি যাব। মই তথাপি কৈ দিছোঁ, শুধৰণিৰ প্ৰয়োজন হোৱা শুধৰণি ফৰ্মখন ক্লেইম ফৰ্মৰ দৰে এইখন কলা চিয়াহীৰে ফিল আপ কৰিব লাগিব। ব্লাক বল পইণ্ট পেন দি পেলাই আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু স্পেচিফিক যোনটো পজিশ্যনত আপোনাৰ কাৰেকশ্যন কৰাৰ প্ৰয়োজন আছে তাতে আপোনালোকে চেক বক্সত টিক দিব লাগিব। ইয়াতে প্ৰথমতে আপোনাৰ ARN নাম্বাৰটো দিব লাগিব, 21টা ডিজিটৰ যি ARN নাম্বাৰ থাকিব। এইখন আমাৰ ARN নাম্বাৰ হয়, আৰু ARN নাম্বাৰ প্ৰত্যেকজন মানুহৰ কাৰণে ছিংগেল মানুহৰ কাৰণে এটা কাৰেকশ্যন ফৰ্মৰ প্ৰয়োজন হ'ব। যদি এখন ফেমিলিত 5জন মানুহৰ নাম ভুলকৈ আহিছে, তেতিয়াহ'লে তেওঁলোকে যদি মেনুৱেলি অফলাইন কাৰেকশ্যন কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে 5খন প্ৰপত্ৰ ফিল আপ কৰিব লাগিব। আৰু যদি অনলাইন কৰিব বিচাৰে তেতিয়াহ'লে অনলাইনৰ ছিষ্টেমত যাব পাৰিব। তো অফলাইনৰ যোগেদি ফিল আপ কৰিলে তেওঁলোকে ফৰ্মখন ফিল আপ কৰি আকৌ নি পেলাই NRC সেৱা কেন্দ্ৰত জমা দিব লাগিব। এতিয়া ইয়াতে উল্লেখ আছে যে সদস্য ID মূল NRC আবেদনত উল্লেখ কৰা একোটা ID। আপোনালোকে যোনখন 2015 চনত যি এপ্লিকেশ্যন ফৰ্মখন জমা দিছিল, সেই এপ্লিকেশ্যন ফৰ্মত কি মেম্বাৰ ID আছিল, সেই মেম্বাৰ IDৰ ছাপ'জ ইয়াতে 2 নম্বৰ মেম্বাৰ ID মানুহজনৰ ক্ষেত্ৰত কাৰেকশ্যন কৰিব বিচাৰিছোঁ, ইয়াতে তেওঁ 2 নম্বৰ হিচাপত লিখি দিব। আৰু তেওঁৰ হয়তো নামটো ভুলকৈ আহিছিল, ইয়াতে আৰু দিছে হেড অফ দ্য ফেমিলিৰ নাম, যোনজন পৰিয়ালৰ মুৰব্বীৰ নাম ছাপ'জ আব্দুল বাৰেক বুলি মই ধৰি লৈছোঁ। আৰু ইয়াতে তেওঁৰ নামটো খচৰাত হয়তো 2 নম্বৰ মেম্বাৰৰ নামটো বেলেগ আছিল, তেওঁৰ নামটো আমি কাৰেকশ্যন কৰিব বিচাৰিছোঁ। ইয়াতে আমি চেক বক্সত টিক কৰি দিলোঁ আৰু তেওঁৰ নামটো লিখিম। যি খচৰাত যেনেধৰণে ভুলকৈ আহিছে সেইটো আমি লিখি ল'ম, আৰু এই খচৰাত অহা নামটো আমি NRC-assam.in আমি যাই পেলাই চাব পাৰিম। আৰু ইয়াতে আমি কি ধৰণে নামটো শুদ্ধকৈ লিখিব লাগিব, সেই সদস্যজনৰ নামটো আমি ইয়াতে ইংৰাজীত ভুলকৈ আহিছে নে অসমীয়াত ভুলকৈ আহিছে, য'ত যেনেকৈ আহিছে সেইটো আমি লিখি দিলেই হ'ল। তাৰপিছত ছাপ'জ যদি তেওঁৰ দেউতাৰ নামটো ভুলকৈ আহিছে, ইয়াতে আমি টিক কৰি দিম। আৰু যদি তেওঁৰ দেউতাৰ নাম শুদ্ধকৈ আহিছে, আমি একো ক'তো টিক নকৰোঁ, এইফালেও লিখাৰ প্ৰয়োজন নাই, এইফালেও লিখাৰ প্ৰয়োজন নাই। যদি ইয়াতে অকল তেওঁৰ বয়সৰ ক্ষেত্ৰত খেলি মেলি আছিল, তেতিয়াহ'লে আমি ইয়াতে টিক নামাৰিলোঁ হয়, অকল বয়সৰ ক্ষেত্ৰত টিক মাৰিলোঁ হয়। আৰু এইফালে আমি ড্ৰাফ্টত অহা বয়স আৰু এইফালে যি তেওঁৰ শুদ্ধ বয়স সেইটো লিখি দিব লগা হ'ল। এইখিনিতে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাইজে 2015 চনৰ 31 আগষ্টত যেনেধৰণে ফৰ্মখন ফিল আপ কৰিছিল, সেই ফিল আপত যদি কিবা ভুল হৈছে, সেই ভুল কিন্তু শুধৰণি কৰিব নোৱাৰিব এইখন প্ৰপত্ৰৰ যোগেদি। সেইখন ব্যৱস্থা এই কাৰেকশ্যন ফৰ্মত নাই। যদি কিবা ডাটা এণ্ট্ৰি এৰৰ হৈছে, আমাৰ অফিচিয়েল কিবা এৰৰ হৈছে, সেইখিনিহে তেওঁলোকে এই কাৰেকশ্যন 1 প্ৰপত্ৰ এইখনৰ যোগেদি ফিল আপ কৰিব পাৰিব। যদি কিবা লিংগৰ ক্ষেত্ৰত যে পুৰুষ মহিলা নে অন্যান্য কিবা বেলেগ ধৰণৰ আহিছে, তেতিয়া ইয়াতে সেই ড্ৰাফ্টত অহাটো লিখিব আৰু এইফালে কাৰেক্টেড ভেলুটো লিখিব। তাৰপিছত বৰ্তমানৰ ঠিকনা, ইয়াতে আৰু এটা কথা উল্লেখ আছে যে বৰ্তমানৰ ঠিকনা কোনোবা মানুহ এজনে তেওঁৰ ঘৰৰ এড্ৰেছ আগতে 15 চনত বেলেগ আছিল, এতিয়া বৰ্তমান তেওঁ বেলেগ এখন ঠাইত গুচি গৈছে, গতিকে তেওঁ ইয়াতে লিখিব বিচাৰিছে, কিন্তু ইয়াতে লিখিব নোৱাৰিব। যিহেতু তেওঁৰ প্ৰেজেণ্ট এড্ৰেছ বৰ্তমান ঠিকনাটো 15 চনত যি আছিল, সেইটোত যদি কিবা ভুলকৈ প্ৰিণ্ট হৈ আহিছে ড্ৰাফ্টত, সেইটোহে তেওঁ ইয়াতে শুদ্ধ কৰিব পাৰিব। ঠিক তেনেদৰে স্থায়ী ঠিকনাও যদি কিবা ভুলকৈ আহিছে, সেইটো শুদ্ধ কৰিব পাৰিব। বৈবাহিক স্থিতিও যদি কিবা ভুলকৈ আহিছে, ছাপ'জ আগতে তেওঁ মেৰিড নাছিল 2015 চনত, তাৰপিছত তেওঁ বিয়া পাতিলে,
বিয়া পাতিলেও এতিয়াও তেওঁ সেই বিয়া পাতা বুলি ইয়াতে লিখিব নোৱাৰিব আগতে আনমেৰিড থাকিলে ইয়াতে আনমেৰিডে লিখিব লাগিব নেক্সট সাইড ডিত আমাৰ তেনেদৰে জন্মৰ স্থানখিনি ইয়াতে দিয়া আছে জন্মৰ লক্ষীপুৰ কাছাৰ লক্ষীপুৰ বুলি আহিছে তেনেকুৱা ক্ষেত্ৰত আমি আমাৰ যোনটো ড্ৰাফটত অহা জিলাটো আমি কাছাৰ বুলি উল্লেখ কৰিম আৰু এইফালে প্ৰয়োজনীয় শুধৰণিৰ ক্ষেত্ৰত আমি ইয়াতে গোৱালপাৰা হ'ব বুলি উল্লেখ কৰি দিলে হ'ব আৰু ইয়াতে যদি ফটোটো আমি যেহেতু আমি অনলাইন যোনটো সিস্টেমত চাব যাম তাতে আমাৰ ফটোটো নাই গতিকে আমি এনআৰসি সেৱা কেন্দ্ৰত যাই পেলাই আমাৰ নিজৰ ফটোটো শুদ্ধকৈ আহিছে নে নাই নাইবা ফটো নাই হাকে আছে নেকি সেই বস্তুটো চাই ল'ব লাগিব ফটো নাই যদি আমি ফটোটো ইয়াতে পেষ্ট কৰি দিব লাগিব এনআৰসি প্ৰপত্ৰৰ লগত জমা দিয়া সেই ফটোটো পেষ্ট কৰি দিলে হ'ল ফটো ভুল যদি বেলেগৰ ফটো যদি আহিছে সেই বস্তুটো উল্লেখ কৰি দিব লাগিব যে কেই নম্বৰ মেম্বাৰৰ ঠাইত সাপোজ মোৰ ফটোৰ ঠাইত মোৰ ভাইটিৰ ফটো আহিব লাগিছিল মোৰ ফটো আহিছে মোৰ ভাইটিৰ ফটো তেতিয়াহ'লে সেই মেম্বাৰ আইডিটো উল্লেখ কৰি দিব লাগিব আৰু যদি ফটোটো আমাৰ পৰিয়ালৰ ভিতৰৰে নহয় তেতিয়াহ'লে এইটো চেক বক্সত টিক কৰি দিব লাগিব যদি ফটো বেলেগ ফেমিলিৰ ফটো আহিছে ইয়াতে আমি টিক কৰি দিব লাগিব আৰু ইয়াতে দিয়া আছে যে এনআৰসি আবেদন প্ৰপত্ৰৰ লগত দিয়া মতে মোৰ পৰিয়ালৰ সদস্যক ফটো সংযোজন কৰা হ'ব আৰু সেই ফটোটো যোনটো ফটো নিজৰ ফটো সেইটো সংযোজন কৰি দিলে হ'ল আৰু যদি অন্যান্য কিবা যদি থাকে এইখিনিত লিখি পেলাই আৰু যদি এডিশনাল স্পেচ লাগে বগা কাগজত লিখি দিলে হ'ল লাষ্টত আছে শুধৰণি প্ৰপত্ৰ দাখিল কৰা সদস্যৰ মুঠ সংখ্যা ইয়াতে আমি যেহেতু আমি এটা কাৰেকশ্যন ফৰ্ম দি এজন মানুহৰে আমি শুধৰণি কৰিব বিচাৰিব পাৰোঁ গতিকে ইয়াতে হ'ব শুধৰণি প্ৰপত্ৰ দাখিল কৰা সদস্যৰ মুঠ সংখ্যা কিমান সাপোজ মই আমাৰ এয়াৰনত 3জন মানুহৰ শুধৰণি কৰিব বিচাৰিছোঁ শুধৰণি প্ৰপত্ৰ দাখিল কৰা সদস্যৰ ব্যক্তিজনৰ আইডি 2 নেক্সট আৰু এখন ফৰ্ম ল'ম তাতেও মই 3 লিখিম কিন্তু ইয়াতে মেম্বাৰ আইডিটো বেলেগ হৈ যাব চেঞ্জ হৈ যাব ইয়াতে সাপোজ 5 নম্বৰ মেম্বাৰ আইডিৰ ক্ষেত্ৰত কৰিম নেক্সট ফৰ্মখনত নেক্সট আৰু এখন ফৰ্ম ল'ম য'ত আমাৰ সাপোজ 6 নম্বৰ মেম্বাৰজনৰ কাৰণে কাৰেকশ্যন কৰিব লাগিব আৰু গোটেইখিনিত যোনটো কৰেছপণ্ডেণ্ট যোনটো যোগাযোগৰ ঠিকনা সেই বৰ্তমানৰ যোগাযোগৰ ঠিকনাটো ফৰ্মত 2015 চনত দিয়া ফৰ্মৰ ঠিকনা নহ'ব পাৰে সেইটো বৰ্তমানৰ যোনটো য'ত তেওঁ চেঞ্জ হৈ পেলাই য'ত থাকে যাতে তেওঁ কণ্টেক্ট কৰি পাব পাৰি সেই ঠিকনাটো দিব লাগে দি পেলাই মেম্বাৰ যোনজন হেড অফ দ্য ফেমিলি তেওঁৰ ছিগনেচাৰ নাইবা যিজন প্ৰাপ্তবয়স্ক বেলেগ এজন মানুহৰ ছিগনেচাৰ হ'লেও হ'ব সেই পৰিয়ালৰ বেলেগ এজন সদস্যৰ ছিগনেচাৰ হ'লেও হ'ব